আজি সকলোৰে শ্ৰদ্ধাৰ নীলমণি ফুকনদেৱৰ দেহাৱসান ঘটিছে। বিভিন্নজনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। অসমীয়া সাহিত্য জগতৰ এই মহীৰূহজনৰ মৃত্যুত আমিও আমাৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। তেওঁৰ কবিতাবোৰ, তেওঁৰ লেখনিবোৰ আমাৰ মাজত থাকি যাব। অসমীয়া ভাষা থকালৈকে নীলমণি ফুকনৰ কবিতা থাকিব। মানুহৰ জয় গান গোৱা এই কবিজনৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ এটি কবিতা মই পাঠ কৰিছোঁ। এজন কবিয়ে কৈছিল, যিসকলে কবিতা নপঢ়ে, কবিতা তেওঁলোকৰ কাৰণেই। তেওঁলোকৰ বুকুৰ ঘাঁ আৰু কাঁইট সোমাই থকা আউলিবোৰৰ কাৰণে। মৰা আৰু জীয়া মানুহবোৰৰ আৰ্ত আনন্দৰ কাৰণে। আলিবাটেৰে অহৰ্নিশে অহা যোৱা কৰি থকা চিঙৰটোৰ কাৰণে। মৰুভূমিৰ সূৰ্যটোৰ কাৰণে। মৃত্যুৰ অৰ্থ আৰু জীৱনৰ শূন্যতাখিনিৰ কাৰণে। ধ্বংসাৱশেষৰ কালিকা লগা শিলবোৰৰ কাৰণে। ছোৱালীবোৰৰ কামাৰ্ত ওঠ দুখনৰ মাজৰ হেউলীয়াখিনিৰ কাৰণে। কাঁটাতাৰত পাখি মেলি পৰি থকা হালধীয়া পখিলাবোৰৰ কাৰণে। কীট পতংগ শামুক খেলাই শেলুকবোৰৰ কাৰণে। আবেলিৰ আকাশেদি অকলশৰে উৰি যোৱা চৰাইটোৰ কাৰণে। 500 নিযুত ভোকাতুৰ ৰুগ্ন শিশুৰ মাকবোৰৰ কাৰণে। তেজৰ দৰে জোনটো ৰঙা হৈ পৰাৰ ভয়টোৰ কাৰণে। প্ৰতিটো স্তব্ধ মুহূৰ্তৰ কাৰণে। তেওঁলোকৰ প্ৰেমৰ কাৰণে। চুমা এটাৰ কাৰণে। মাটিৰ মানুহ আকৌ মাটি হ'ব সেই পুৰণি কথাটোৰ কাৰণে। এজন কবিয়ে কৈছিল, যিসকলে কবিতা নপঢ়ে, কবিতা তেওঁলোকৰ কাৰণেই।